এই মুহূৰ্তত দিব লৈছো বিগ ব্ৰেকিং নিউজ। ধুবুৰী জিলাৰ বিহালীপাৰাৰ টুকুৰাবান্দা মহলৰ কুৱাৰীত ভয়ংকৰ দুৰ্ঘটনা নিহত হোৱা যুৱকজনৰ নাম হাতেম আলী, পিতা জয়নাল আবেদিন, গাঁও টুকুৰাবান্দা, থানা চাপৰ, জিলা ধুবুৰী। জানিব পৰা মতে ট্ৰাকখন 30 ফুট ওপৰৰ পৰা তলত বাগৰি পৰে। ট্ৰাকখনৰ নম্বৰ AMP 0811। ৰাইজে কোৱা মতে মহলৰ গাফিলতিৰ বাবে এনে দুৰ্ঘটনাগ্ৰস্ত হয় বুলি জানিবলৈ দিয়ে। এটা গাড়ী মানে এইটো গাড়ী মাহত চামাত তেওঁৰ গাড়ী এটা ড্ৰাইভাৰে চলাইছিল। সেই ড্ৰাইভাৰৰ গাড়ীখন মানে যিখিনি ৰাস্তাতে লৈ গৈছিল একেবাৰে মানে সৰু ৰাস্তাখিনি মহলৰ পৰা মানে বহুত মানুহে কমপ্লেইন কৰিছে ৰাস্তাখন ভাল কৰিব লাগে, সিহঁতে নকৰে। সিহঁতৰ মন মৰ্জি মতে মহলখন চলাই আছে। তাৰ কাৰণে আজি মানে একদম চেম ৰাস্তা, তাৰ পৰা মানে তলৰ কুৱাৰীত আহি পৰিছে বুলি মানে ল'ৰাজন মাৰা গ'ল। ড্ৰাইভাৰজনে কি আছে, নাম কি আছিল? হাতেম আলী। ঘৰ ক'ত? ঘৰ টুকুৰাবান্দা, 5 নম্বৰ বুলি কয়। পাথৰ কুৱাৰী কোনখন? কয় নম্বৰ পাথৰ কুৱাৰী? এইটো 2 নম্বৰ মহল পাথৰ কুৱাৰী হয়। কাৰ নাম? মহলদাৰ দিবেশ ৰায় বৰ্মন। আচলতে কাৰ ভুলৰ কাৰণে ঘটনাটো সংঘটিত? আমি জানা মতে, আমি ৰাজহুৱা হিচাপে কোৱা মতে বা ৰাজহুৱা আমি যিমানবাৰ তাক কৈছিলোঁ তাৰ ক্ষেত্রে মানে এইটো মহলদাৰে মানে গাদ্দায়িত্ববিলাক হৈ আছে। আমাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত টুকুৰাবান্ধা গাঁৱৰ যিটো পাথৰ কুৱাৰী মহল আছিলে তাতে আজি দুৰ্ভাগ্যক্ৰমত এটা এক্সিডেণ্ট হয়। এক্সিডেণ্টটোত মানে তাত গাড়ীখন প্ৰায় 30 মিটাৰমান 30 ফুটমান তলত বাগৰি পৰে ওপৰৰ পৰা। পৰতে তাৰ এজন লেবাৰ আছিলে, লেবাৰজনৰ পিঠাতে মানে স্পটতে মৃত্যু হয়। লেবাৰজন খুব ভাল আছিলে একচুৱেলি, মানে গাড়ীখন বহুত ওপৰৰ পৰা পৰোঁতে এওঁ মানে ওলাব পৰা নাছিল। বাকী আৰু 2-3জন আছিল, ই ওলাই গৈছে, ই ওলাব পৰা নাছিলে। তাৰ কাৰণে এতিয়া তাতে মৃত্যু হৈছে। নাম কি আছিল? এওঁৰ নাম আছিলে হাতেম আলী। টুকুৰাবান্ধাৰ মানুহ হয়। এওঁৰ বয়স মোটামুটি 25 মান হ'ব। একচুৱেলি খুব ভাল আছিল, গৰীব ঘৰৰ ল'ৰা আছিল। এই গাড়ী মানে কাম কৰি জীৱন কটায়, কেতিয়াবা কেৰেলাতো যায় কাম কৰি থাকে। মানে আমাৰ ইয়াত মহলটো অপেন হোৱাতে ইয়াত কাম কৰি আছে কেইদিনমানৰ পৰা। তো মই ক'ব বিচাৰোঁ যে এই ল'ৰাটো যে স্পটত মানে মৃত্যু কৰিলে, ইয়াৰ মানে পৰিয়ালটোৰ কাৰণে যাতে চৰকাৰে কিবা এটা সাহায্য আগবঢ়ায়, তথা লগতে মহল কৰ্তৃপক্ষ যিবোৰ আছে মহলদাৰ মানে এইবিলাকতো মই ক'ব বিচাৰোঁ যে ইহঁতে যাতে কিবা ইহঁতক অলপ সহায় কৰে। যিহেতু ঘৰৰ ল'ৰা অকলে ই মানে কাম কৰি সিহঁতৰ সংসাৰটো মানে কি কৰিছিলে, চলাই আছিলে। তো মই ক'ব বিচাৰিছোঁ যে চৰকাৰে যাতে বা মহল কৰ্তৃপক্ষই যাতে এওঁৰ পৰিয়ালক কিবা এটা সুবিধা কৰি দি পৰিয়ালটো মানে চলাৰ জন্য সুবিধা কৰি দিয়ে আৰু। বিহালীপাৰাৰ আব্দুল বাটেনৰ ৰিপৰ্ট, ডিমো নিউজ 24x7।